গাইছ কালি হৈছে উৰুকা সেইবাবে আজি আমি মুৰাও খুলিবলৈ আহিলোঁ মই বাহুবলীৰ শক্তি দেখুৱাই এইকেইটা মুৰাও খুলিলোঁ এইটো বস্তিৰ মুৰাও গলা হোৱাৰ পিছত আমি বেলেগ বস্তি লৈ গ'লো ৰ'ব আপুনি ভাবিছে চাগে আমি এই মুৰা কিহৰ বাবে খুলি আছোঁ আপোনালোকে কি কয় নাজানো কিন্তু আমি ইয়াক জাইলাগাৰা বা থৰিগাৰা বুলি কওঁ মোৰ মুৰাও গলতে ভাগৰে লাগি গৈছে সেইবাবে এতিয়া লগকেইটাও গলি আছে মই জিৰণি লৈ থাকোঁতে বোলে লগকেইটাই এডাল সাপ দেখা পালে মই ক'লো মাৰক গুলি এইবিলাক পিছত আমি ভগৱানৰ নাম লৈ আৰু কামত লাগি গ'লো আৰু আমাৰ এই পাগলজনক চাওঁ আৰু আমি জাইলাগাৰাত আহি দেখিলোঁ এই বিশেষ ব্যক্তিজনক মানে আপোনালোকে ইউটিউবে ফেচবুকে যি দেখি থাকে সেই ইউনিক হেলমেট জাইলাগাৰৰ বনোৱা কেইটামান ভিডিঅ' শ্বুট কৰিলোঁ আমাৰ দুহুক ধেমালি চেনেলৰ কাৰণে আমাৰ দুহুক ধেমালি চেনেলটো যদি নাজানে কমেণ্টত লিংকটো দিয়া আছে চাই কিনে চাই লওক আমাৰ জাইলাগাৰাটো প্ৰায় 70% হৈছে মাত্ৰ ওপৰত কলপাত